আজি তামুলপুৰত বাক্সা জিলাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ ABVPৰ ভোটদানৰ সজাগতা সভা অনুষ্ঠিত কৰে। উক্ত সভাত তেওঁলোকে ABVPৰ কাৰ্যকৰ্তাসকলক গাঁৱে ভূঞে প্ৰতিটো পৰিয়ালৰ মাজলৈ ভোটদানৰ 100% যে প্ৰয়োজনীয়তা তাৰ বিষয়ে কিছুমান বিশেষ বাৰ্তা কঢ়িয়াই লৈ যাবলৈ আহ্বান জনায়। সেইবোৰ হ'ল আমাৰ ভোট ভৱিষ্যত অসমৰ বাবে, আমাৰ ভোট সুস্থ সবল শৈক্ষিক উন্নয়নৰ বাবে, আমাৰ ভাষা সংস্কৃতি মাতৃ ভগ্নীৰ ভৱিষ্যত নিৰাপত্তাৰ স্বাৰ্থত আপোনাৰ ভোট সুনিশ্চিত কৰক আৰু এখন শক্তিশালী চৰকাৰ গঠন কৰক। আজি অনুষ্ঠানটোৰ বিষয়ে কওকচোন। আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বাক্সা জিলাৰ জিলা বৈঠকখন তামুলপুৰ শংকৰদেৱত অনুষ্ঠিত হয় আৰু এই বৈঠকত তামুলপুৰ শাখাৰ কাৰ্যকৰ্তাসকলৰ লগতে বাক্সা জিলাৰ 8টাকৈ শাখাৰ কাৰ্যকৰ্তা আৰু সভাপতি সম্পাদক উপস্থিত থাকে। আৰু এই বৈঠকৰ উদ্দেশ্য এইটোৱে যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ফালৰ পৰা আগন্তুক অসম বিধানসভাৰ যি নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত যাতে এই ৰাজ্যৰ বা প্ৰতিটো সমষ্টিৰ প্ৰতিখন গাঁৱৰ প্ৰতিজন লোকে যাতে 100% ভোটদান নিশ্চিত কৰে, ইয়াৰে এক পৰিকল্পনা হিচাপে লৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাই কাৰ্য হাতত লৈছে। আৰু ইয়াৰ জৰিয়তে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিজন কাৰ্যকৰ্তাই সমাজৰ প্ৰতিঘৰ মানুহলৈ বা কলেজ, বিশ্ববিদ্যালয়, স্কুলৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে ভোটদানত অন্তৰ্ভুক্ত হৈছে, যি দেশৰ নাগৰিকত অন্তৰ্ভুক্ত হৈছে, তেওঁলোকে যাতে ভোটদান কৰে তাৰ কাৰণে এটা সজাগতা সভা বা তেনেকুৱা পদযাত্ৰা লৈ পেলাই আজিৰ এই বৈঠকখন অনুষ্ঠিত হৈছে। তামুলপুৰৰ পৰা